Hey, what's up guys? This is Divya Kasagya and you are watching DBS Vlogs. So, চৰকাৰে 21 days লকডাউন ঘোষণা কৰিলে ঘৰতে সোমাই আছোঁ কিনো কৰিম ভাবিলোঁ ইউটিউবৰ কাৰণে দুটা ভিডিঅ'কে বনাওঁ বহুত দিন ভিডিঅ' ভালকৈ বনোৱা নাই লাষ্ট আপোনাৰ মাজুলী গৈছিলোঁ মাজুলী ব্লগ দিছিলোঁ দেন আপোনাৰ এক্সজষ্ট ফলোৱাৰ ভিডিঅ' বনাইছিলোঁ চ' আজি ভাবিলোঁ কি ঘৰতে সোমাই নি থকাতকৈ বৰিং হৈ যোৱাতকৈ দুটা ভিডিঅ' বনোৱাই ভাল হ'ব নে কি কয় চ' আপোনালোকৰ ছাপৰ্টতে ইমানখিনি মই কৰিব পাৰিছোঁ চ' আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ এই ভিডিঅ'টো আছে যে এটা ৰাইডাৰে বা এজন ৰাইডাৰে তেওঁক সেফটিৰ কাৰণে কি বস্তু ইউজ কৰিব চ' গোটেইখিনি বস্তু মোৰ ওচৰত অলৰেডি এভেইলেবল আছে আৰু আপোনালোকক মই আজিলৈকে দেখুৱাব পৰা নাই চ' সেইটোকে মই আজি আপোনালোকৰ লগত দেখুৱাবলৈ গৈ আছোঁ যে এজন ৰাইডাৰ হ'বৰ কাৰণে তেওঁ মানে কি বস্তু ইউজ কৰিব পাৰিব আৰু তেওঁ যিখিনি বস্তু ইউজ কৰিব সেইখিনি তেওঁৰ কাৰণে ছেফটি হয় নে নহয় চ' ইয়াৰ বিষয়তে আপোনালোকৰ লগত কথা পাতিবলৈ গৈ আছোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যদি মোৰ চেনেলটো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাব DBS Vlog চ' আৰম্ভ কৰোঁ আৰু ৰাইডাৰ ছেফটি বুলিলে আমি কি বুজোঁ যে ফাৰ্ষ্ট অফ অল আমি বুজোঁ হেড দেন আমাৰ ভৰি মানে আমাৰ জোতা আৰু হেলমেট প্ৰথম সেইটোৱে আমাৰ মাইণ্ডলৈ আহে তাৰ উপৰিঞ্চিও বহুত বস্তু আছে চ' সেইটো এগেইনষ্টত মই আপোনালোকৰ ভিডিঅ'টো বনাবলৈ গৈ আছোঁ যে আপোনালোকক এটা মানে সাৱধান কৰি দিওঁ বা সতৰ্কবাণী হিচাপেও ধৰি লওক ছেফটি কাৰণ আপুনি বাইক চলাই গৈ থাকে আপুনি ক'ব নোৱাৰে যে আপোনাৰ নিজৰ ওপৰত আপোনাৰ কনফিডেঞ্চ আহিব পাৰে যে মোৰ এক্সিডেণ্ট নহয় বাট আপোনাৰ ফ্ৰণ্টৰ পৰা অহা বা বেকৰ পৰা অহাজনেও আপোনাক খুন্দিয়াই থৈ যাব পাৰে চ' সেইটো আপুনি কেনেকৈ ক'ব যে সন্মুখৰজনৰ বা বেকৰজনৰ ওচৰতো আপোনাৰ কোনো ভৰসা নাই ন চ' সেইকাৰণে আপুনি ফাৰ্ষ্ট অফ অল আপুনি ব্যৱহাৰ কৰিব হেলমেট আপোনাৰ তিনি টাইপৰ থাকে এটা হাফ ফেচ এটা ফুল ফেচ এণ্ড এটা অ'পেন তিনিটা ধৰণৰ হেলমেট পোৱা যায় হাফ ফেচ হেলমেট এইটো ছেফটি থাকে বাট ইমানো ছেফটি নাথাকে কাৰণ যদি আপুনি বাই চান্স বাইকৰ পৰা পৰিবলৈ হয় এইটো হেলমেটৰ আপোনাৰ হেডটোহে ছেভ কৰিব কিন্তু ফেচটো ছেভ নকৰে বিকজ এইটো অ'পেন ফেচ বুলি কয় চ' এইটো আপুনি ইমান ইমাৰ্জেঞ্চিত বা নহয় লোকেলত আপুনি পিন্ধিব পাৰে য'ত নেকি বেছি ভিৰ ভাৰ এৰিয়া নহয় চ' তাত আপুনি এইটো পিন্ধিব পাৰে বা স্কুটি চলাই যাওঁতে পিন্ধিব পাৰে এইটো বাট লং জাৰ্ণিৰ কাৰণে এইটো হেলমেট প্ৰযোজ্য নহয় চ' ইয়াৰ পাছত আমি নেক্সট দেখুৱাবলৈ গৈ আছোঁ আপোনাক ফুল ফেচৰ দুটা টাইপৰ হেলমেট এইটো হৈছে ষ্টিল বাৰ্ডৰ ফুল ফেচ হেলমেট এইটোতো ছেফটি আছে বাট ইয়াত যিখিনি ভিতৰৰ ফৰ্ম আছে ফৰ্মখিনি কম পৰিমাণে আছে চ' ছেফটি দিব হেডতো ছেফটি দিব আৰু ফেচতো ছেফটি দিব বাট কম পৰিমাণে ছেফটি দিব আৰু এইটো বস্তুটো বেয়া নহয় ভাল কোৱালিটিয়ে হয় আৰু ইয়াৰ আপোনাৰ কিছুমান ফেচিলিটিও আছে ইয়াত আপোনাৰ ধৰি লওক ইনবিল্ট স্পীকাৰৰ লগত দিয়া থাকে চ' এইটো ইউজ কৰিব পাৰে বাট ব্লেক মিৰৰ দিয়া আছে চ' এইটো মানে নাইটত আপোনাক লাইটে এফেক্ট কৰিব পাৰে চ' এইটো আপুনি ডেইলি ৱাইজ আপুনি ইউজ কৰিব পাৰে কাৰণে চ' নেক্সট আপোনাক দেখুৱাবলৈ গৈ আছোঁ 24 hours ইউজেবল হেলমেট চ' সেইটো আপোনাক দেখুৱাবলৈ গৈ আছোঁ এইটো হৈছে 24 hours ৱেৰিং হেলমেট কাৰণ এইটো আপুনি 24 hours পিন্ধিব পাৰে এইটো SMK হেলমেট হয় আৰু ল' বাজেটত চবতছে বেষ্ট কোৱালিটি হেলমেট হয় আৰু ইয়াৰ প্ৰাইচ হৈছে প্ৰায় 4,300 মান আপোনাৰ মাৰ্কেট প্ৰাইচ হৈ যায় অনলাইন ল'লেও আপোনাৰ সিমানেই পৰি যাব চ' ইয়াত আপোনাৰ 4-5টা ফেচিলিটি দিয়া আছে এইটো হৈছে আপোনাৰ ইয়াৰ ৱেইট আছে 1.4 kg চ' এইটো মানে ইমানো ৱেইট নহয় বাট ইয়াত ছেফটিটো মেইন চাব গ'লে ইয়াত ৱেইটটো জোখৰে আছে ইয়াত আপোনাৰ পূৰা ফুল ফৰ্ম দিয়া আছে আপোনাৰ ফেচৰ কাৰণেও প্ৰটেকশ্যন দিয়া আছে ইয়াৰ পাছিঙৰ কাৰণেও প্ৰটেকশ্যন দিয়া আছে লগতে আপোনাৰ ৰাতি পিন্ধিবৰ কাৰণেও ইয়াত আপোনাৰ নাইট মিৰৰ দিয়া আছে ইয়াত মই দেখুৱাইছোঁ তিনিখন আপোনাৰ ভাইজাৰ দিয়া আছে ইয়াত এখন হৈছে আপোনাৰ প্লেইন ভাইজাৰ তাৰ লগতে আছে আপোনাৰ পিন লক ভাইজাৰ যিটো এণ্টি ফগ কাম কৰে আপুনি যদি পাহাৰীয়া জেগাত যায় তাত বহুত ফগ হয় চ' এইটোৱে ফগক ছেভ কৰে আৰু ইয়াৰ ভিতৰত এখন দিনৰ ৰ'দৰ পোহৰৰ পৰা বাচিবৰ কাৰণে এখন ভাইজাৰ দিয়া আছে চাওক আৰু এইটো আপোনালোকে ল'ব পাৰে আপোনাৰ নিয়াৰ এবাউট ষ্ট'ৰৰ পৰা ল'ব পাৰে আৰু অনলাইন ল'ব পাৰে ইয়াৰ কষ্ট এৰাউণ্ড আপোনাৰ 4,300 মান পৰি যাব হেডৰ ওপৰত ছেফটিটো আপোনালোকে গম পালে হেলমেটৰ বিষয়ে আপোনালোকক ক'লোঁ নেক্সট আহি আছে আপোনাৰ ভৰিৰ কাৰণে কাৰণ আপুনি যেতিয়া গিয়েৰ আপ ডাউন কৰিব বা ব্ৰেক ধৰিব এইটো ভৰিয়ে ইউজ কৰিব লাগিব যদি বাই চান্স আপুনি চেণ্ডেল পিন্ধি যায় হাৱা চেণ্ডেল বাই চান্স শ্লিপ হৈ গ'লে আপোনাৰ প্ৰথম এফেক্ট কৰিব ভৰিতেই তাৰপৰা হেডত এফেক্ট কৰিব পাৰে বা হাতত এফেক্ট কৰিব চ' তাৰ কাৰণে আপুনি ইউজ কৰিব পাৰে 2 টাইপছ অফ শ্বু ফাৰ্ষ্ট টাইপ অফ শ্বু হাফ নাকল শ্বু এইটো হাফ হয় এইটো আপুনি ডেইলি ইউজ কৰিব পাৰে চ' লং ৰাইডৰ কাৰণে বাট এইটো কম্পালচৰি নহয় কাৰণ এইটো ৱাটাৰপ্ৰুফো নাথাকে চ' আপুনি ওচৰ পাজৰৰ ডেইলি অহা যোৱা কৰিবৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ শ্বু ইউজ কৰিব পাৰে এইটো আপোনাৰ ছেফটিয়ে হয় ইয়াত ভাল কোৱালিটি চুল দিয়া আছে আৰু এইবিলাকেও অলপ প্ৰটেকশ্যন আপোনাৰ ফিংগাৰত কৰিব চ' এনেকুৱা ধৰণৰ আপোনালোকে শ্বু ডেইলি ইউজ কৰিব পাৰে ডেইলি মানে অফিচটো ঘৰটো অফিচৰ কাৰণে চ' এনেকুৱা ধৰণৰ শ্বু ইউজ কৰিব চ'
নেক্সট আপুনি যদি লং জাৰ্ণি কৰে তাৰ কাৰণে আপুনি এইটো পেয়াৰ্ছ হিচাপে লগত ৰাখিব পাৰে বা ফুৰিবৰ কাৰণে বা ওচৰ পাজৰৰ ক'ৰবাত যাবৰ কাৰণে বাট আপুনি যেতিয়া জাৰ্ণি কৰিব বা বাইক চলাব তেতিয়া এনেকুৱা শ্বু নহয় তাৰ কাৰণে আমাৰ ওচৰত আছে ফুল শ্বু বুলিলে আমি অৰাজো সদায় নাম আমি আগত আহে অৰাজো এটা অকল বুটছ বনায় যিখিনি বুটছ আপুনি ৰাইডত ইউজ কৰিব পাৰে এইযোৰ হৈছে অৰাজো ফুল নাকৰ শ্বু ইয়াতকৈ এযোৰ মানে এইটো ওখ শ্বু পায় এইযোৰ কষ্টিং আপোনাৰ 3,700-800 মান পৰে আৰু সেইযোৰৰ প্ৰায় 5,000 ওচৰৰ পাজৰে পৰে ইয়াত আপোনাৰ প্ৰটেকশ্যন দিয়া আছে ফুল ছাইডটো আপোনাৰ ইয়াত ফুল ছাইডটো আপোনাৰ ষ্টিল দিয়া আছে আৰু ইয়াৰ ফ্ৰণ্টটো ষ্টিল দিয়া আছে ইয়াৰ ওপৰত আপোনাৰ জে স্লিমৰ জেচন পাজিয়ে হায়াবুছা উঠাই দিছিলে তথাপিও একো হোৱা নাছিলে চ' সেইটো মই বেষ্ট বুলি মই ভাবোঁ আৰু এইযোৰ শ্বু বহুতেই ইউজ কৰিছে আৰু ইয়াত আপোনাৰ ৱাটাৰ ৰেজিষ্টেণ্ট ৱাটাৰ প্ৰুফ নহয় বাট আপোনাৰ বৰষুণত আপুনি যেতিয়া বাইক চলাই যাব ইয়াৰ ভিতৰত আপোনাৰ বৰষুণ সোমোৱাৰ চান্সটো কম থাকে আৰু যেতিয়া আপুনি হেভি মানে ৱাটাৰফল এৰিয়াত যাব তাত আপোনাৰ অভিয়াছলি পানী ইয়াত সোমাব কাৰণ ভিতৰতো আপোনাৰ কোমল হয় বাহিৰটো আপোনাৰ লেডাৰ টাইপৰ হয় চ' বাহিৰৰ পৰা আপোনাৰ ৱাটাৰ সোমোৱাৰ চান্সটো কম থাকে চ' এনেকুৱা ধৰণৰ আপোনালোকক কম দামত ভাল কোৱালিটিৰ শ্বু ইউজ কৰিব পাৰে আৰু যদি আপুনি এই শ্বুযোৰ কিনিব বিচাৰে ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ চ' হেলমেট হেড ছেফটি শ্বু লেগ ছেফটি সেইকেইটা হৈ গৈছে সেইকেইটা ছেফটি নহ'ব যেতিয়া আপুনি লং জাৰ্ণি কৰিব বা ইয়াৰ পৰা লাডাখ লাডাখ টাইপৰ যেতিয়া জেগা যাব বা স্পিডি জেগা যাব তাত ক'ব নোৱাৰে যে কেনেকুৱা ধৰণৰ ৰ'দ আহিব পাৰে আপোনালোকে নতুন সেইবোৰ জেগা তাত আপোনালোকে ভাল ৰ'দো আহিব বেয়া ৰ'দো আহিব তাৰ কাৰণে আপোনালোকে ফুল বডি ছেফটি লাগিব অকল হেড বা লেগ ছেফটি হ'লে নহ'ব তাৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে ছেফটি ৱেৰ হিচাপে আপোনাৰ জেকেট ইউজ কৰিব পাৰে আৰু জেকেট যি ধৰণৰ জেকেট নহয় যিটো জেকেটক কোৱা হয় ৰাইডিং জেকেট বা ৰাইডিং পেণ্ট ৰাইডিং জেকেট আপোনালোকৰ কেইবা ধৰণৰ থাকে লেভেল 1 লেভেল 2 লেভেল 3 এনেকুৱা ধৰণৰ থাকে আৰু মোৰ ওচৰত যিটো আছে লেভেল 2 আৰু সেইটো হৈছে BBG এক্সপ্ল'ৰাৰ এইটো হৈছে BBG এক্সপ্ল'ৰাৰ লেভেল 2 জেকেট ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ ছেফটি প্ৰিকশ্যন চাই পেলাই বনোৱা হৈছে আৰু যিখিনি ছেফটি আপোনালোকৰ ৰাইডাৰৰ কাৰণে বেষ্ট হয় আৰু যদি ৰাইডাৰ পৰি যায় বাইক চলাই গৈ আছে শিলগুটি আহি গ'ল আগত শ্লিপ হৈ পৰি গ'ল তাৰ কাৰণে কোনকেইটা বস্তু পটককৈ হাৰ্ম হ'ব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি এই জেকেটটো তৈয়াৰ কৰা হৈছে এই জেকেটত ফাৰ্ষ্ট অফ অল চাবই যায় প্ৰথম ৰাইডাৰজনে দুখ পায় হাতত চ' হাতত দুখ নাপাবৰ কাৰণে ছেফটি মেইনটেনেন্সৰ কাৰণে আপোনাৰ প্ৰথম ইয়াত এটা গাৰ্ড দিয়া হৈছে আৰু এই গাৰ্ডটো আপোনাৰ প্ৰায় ফাইবাৰৰ চাগে হয় কিহৰ হয় মই ভালকৈ নাজানো কিন্তু বহুত ভাল কোৱালিটি হয় ময়ো যেতিয়া টাৱাং গৈছিলোঁ মই ফল হৈছিলোঁ কিন্তু মোক কোনো মানে ফুল প্ৰটেকশ্যন আছিলে কাৰণে মোৰো একো হোৱা নাই আৰু জেকেটটোৰো একো হোৱা নাছিলে হাৰ্ম নাছিলে চ' এইটো আপোনালোকে জেকেট বাই কৰিব পাৰে ইয়াতে আপোনালোকৰ চেষ্ট প্ৰটেক্টৰ ইয়াত দিয়া হোৱা নাই বিকজ এইটো লেভেল 2 হয় লেভেল 3 টাইপৰ চেষ্ট প্ৰটেক্টৰ পাব আৰু আপোনালোকৰ বেক প্ৰটেক্টৰ দিয়া আছে ইয়াত এইটো চাওক ফুল বেক প্ৰটেক্টৰ দিয়া আছে ইয়াতে আপোনালোকৰ 3 লেয়াৰ্ছ পাব ইনাৰত আছে আপোনালোকৰ ৱাৰ্ম লেয়াৰ আছে এইটো আছে আপোনালোকৰ নৰ্মেলটো আৰু ওপৰত আপোনালোকৰ ৱাটাৰ লাইনাৰটো ওপৰতে পিন্ধিব পাৰিব আৰু সেইটো আপোনালোকৰ অৰেঞ্জ কালাৰ এইটো দেখুওৱা নাই সেইটো মই নিপিন্ধোঁ কাৰণে মই বেলেগ আপোনালোকৰ ৱাটাৰপ্ৰুফ ৰেইনকোট কিনি লৈছোঁ লাইনাৰ্ছ জেকেট আপোনালোকে কিনিব পাৰে যদি আপোনালোকে কিনিব বিচাৰে আমাজন বা ফ্লিপকাৰ্টত পাই যাব ইয়াত লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ লোকেল এৰিয়াতো আপোনালোকে এইটো বিচাৰিব পাৰে পাই যাব ইয়াৰ কষ্টিং এৰাউণ্ড 6,500 বা 7,000 ভিতৰত পৰি যাব কিমান হয় একজেক্টলি মই এইটো নাজানো প্ৰাইচটো ইয়াৰ বিষয়ে চ' আপোনালোকে এইটো কিনিব পাৰে আৰু ইয়াৰ ৱেইট প্ৰায় 3 কেজি বা 4 কেজিৰ ভিতৰতে হ'ব লাগিব হয়তো তাতকৈ বেছিও হ'ব পাৰে মোৰ ৱেইট কৰি চোৱা নাই বা এইটো বহুত ভাল হয় আপোনালোকে এইটো 20 মানে কি কয় 365 ডেজ আপুনি এইটো ৱেৰ কৰিব পাৰিব এইটো ঠাণ্ডাতো পিন্ধিব পাৰিব গৰমতো পিন্ধিব পাৰিব ঠাণ্ডাত পিন্ধিবৰ কাৰণে আপোনালোকে এইটো লগাই ল'ব লাগিব যিটো ৱাৰ্ম লাইনাৰ হয় আৰু যেতিয়া গৰমত পিন্ধিব এইটো খুলি পেলাই আপোনালোকে পিন্ধিব পাৰে চ' এইটো হৈ গ'ল আপোনাৰ বডি ছেফটি দেন আহি আছোঁ আমি ভৰিৰ ওপৰত আমি ৰাইডিং পেণ্ট এইটো ৰাইডিং জেকেট হৈ গ'ল ৰাইডিং পেণ্ট চ' ৰাইডিং পেণ্ট এইটো হৈছে মোৰ BBG এক্সপ্ল'ৰাৰ হয় ৰাইডিং পেণ্ট ইয়াৰ লগত এটেচেবল হয় ইয়াতে আপুনি এটেচ কৰিব পাৰে দুইটা জেকেটটো আছিলে BBGৰে হয় আৰু পেণ্টটো মোৰ BBGৰে হয় চ' ইয়াৰ কষ্টিং এৰাউণ্ড 7,000 to 8,000 ভিতৰত পৰি যাব চ' একজেক্টলি প্ৰাইচটো মই নাজানো ইয়াতো আপোনালোকক ফুল ছেফটি দিয়া হৈছে যে ৰাইডাৰজন পৰিব প্ৰথম হাতত দুখ পাব আৰু হাততকৈ ভৰিত আঁঠুত বেছি দুখ পাব পাৰে নীট চ' নীট দুখ নাপাবৰ কাৰণে ইয়াত আপোনাৰ নী প্ৰটেকশ্যন ফুল প্ৰটেকশ্যন দিয়া কাৰণে নী গাৰ্ড দিয়া হৈছে আৰু এইটো আপোনালোকৰ ডিটেচেবল হয়
আপোনাৰ এইটো খুলি থ'ব পাৰে বা এইটো আপোনাৰ নিজৰ কমফৰ্টেবল কাৰণে এইটো এডজাষ্ট কৰি ল'ব পাৰে। তাৰ ভিতৰত ৱেলক্ৰ দিয়া আছে, যিটো ইউজ কৰি আপোনালোকে এইটো আপোনালোকৰ কমফৰ্টৰ মতে আপুনি এডজাষ্ট কৰি ল'ব পাৰে। আৰু ইয়াত হিপছৰো প্ৰটেকশ্যন দিয়া আছে, এই ছাইডত আপোনালোকে ফুল প্ৰটেকশ্যন দিয়া আছে এইটো হিপছৰ কাৰণে। আৰু বেকত যেতিয়া বাইকৰ চিটত বহিব শ্লিপ নহ'বৰ কাৰণে ইয়াত গ্ৰিপিং দিয়া আছে, এই গ্ৰিপিংটোৱে আপোনাৰ বাইকৰ পৰা শ্লিপ নহয়। চ' এইটো ফুল প্ৰটেক্টেবল হয়। ইয়াতো 3 লাইনাৰ আছে, ভিতৰত আছে ৱাৰ্ম লাইনাৰ, এইটো ডেইলি ইউজেবল লাইনাৰ, আৰু ইয়াৰ ওপৰত আপোনালোকে ৰেইন লাইনাৰ পিন্ধিব পাৰে। চ' এইটো ফুল প্ৰটেক্টেবল হয়। BBG ইয়াৰ ব্ৰেণ্ডিং আছে। আৰু ইয়াত চেইন দিয়া দেখা পাইছে ন, এই চেইনডাল আপোনালোকৰ জেকেটৰ লগত এটেচ কৰি ল'ব পাৰে, সৰু শ্লিপ নামাৰিবৰ কাৰণে এটেচ কৰি ল'ব পাৰে। চ' এইটো মোৰ হিচাপত এইটো মই বেষ্ট পাইছোঁ এতিয়ালৈকে। যিমানখিনি মই ৰাইডিং জেকেট ৰাইডিং পেণ্ট চাৰ্চ কৰিলোঁ, ৰাইডিং পেণ্টৰ ভিতৰত BBG এক্সপ্ল'ৰাৰ এই পেণ্টটো, ট'ৰিং পেণ্টটো মই বেষ্ট পাইছোঁ এতিয়ালৈকে। যদি আপোনালোকে এই পেণ্টটো বা জেকেটটো বাই কৰিব বিচাৰিছে, মই লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ বাই কৰিব পাৰে এই পেণ্টটো। আৰু আপোনালোকে যদি বাই কৰে বহুত কমফৰ্টেবল পাব, এইটো বহুত ভাল কোৱালিটি হয়। চ' নেক্সট আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ হেণ্ড গ্ল'ভছ। হেণ্ড গ্ল'ভছ আপোনালোকৰ নৰ্মেলি গ্ল'ভছ বুলি আমি প্ৰ' বাইকাৰ্ছৰ ইউজ কৰোঁ, বাট মই ৰিকমেণ্ড কৰিম চিটি বা BBG বা নৰ্মেলি আপোনালোকে যিকোনো ধৰণৰ গ্ল'ভছ আপোনালোকে ইউজ কৰিব পাৰে। ডেইলি আপোনালোকে অফিচত হোম টু অফিচ যেতিয়া ৰান কৰিব, তেতিয়া আপোনালোকে নৰ্মেলি ইউজ কৰিব পাৰে এনেকুৱা চিটি যিটো ব্ৰেণ্ডিঙৰ গ্ল'ভছ হয় সেইটো ইউজ কৰিব পাৰে। এইটো বহুত কমফৰ্টেবল হয়। আৰু ইয়াত আপোনাৰ পিন্ধিবলৈ বেছি নালাগে, ৱেলক্ৰ আছে, খুলিব জাষ্ট পিন্ধিব পাৰে। আৰু ইয়াত আপোনাৰ এয়াৰ ছাছপেনশ্যন দিয়া থাকে, এইটো যিখিনি ফুটা আছে এইখিনি আপোনালোকৰ এয়াৰ পাছিং হৈ থাকে। ত' যেতিয়া আপোনালোকে পিন্ধিব এইটো নাকলছ প্ৰটেকশ্যন দিয়া আছে, আৰু বেকত ইয়াত কোনো প্ৰটেকশ্যন দিয়া নাই, বাট গ্ৰিপ দিয়া আছে। যেতিয়া আপোনালোকে বাইকখন ৰানিং কৰিব এইটোৱে গ্ৰিপ ল'ব। চ' এইযোৰ আপোনালোকে ডেইলি ইউজ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে ঠাণ্ডা দিনত পিন্ধিব নোৱাৰে, গৰম দিনৰ কাৰণে বেষ্ট হয় এইযোৰ চিটি গ্ল'ভছ। আৰু যদি আপোনালোকে এইযোৰ কিনিব বিচাৰে অনলাইন বা মই ডেছক্ৰিপশ্যন লিংক দি দেখুৱাবলৈ গৈ আছোঁ উইণ্টাৰৰ কাৰণে। এইযোৰ হৈছে নৰ্মেলি আপোনালোকে উইণ্টাৰত পিন্ধিব পাৰে, ক'ৰবাত এনেই নৰ্মেলি ফুৰিব গ'লেও পিন্ধিব পাৰে, আৰু যেতিয়া বাইক ৰাইডিং কৰিব তাৰ কাৰণে আপোনালোকে পিন্ধিব পাৰে। ইয়াতে কোনো প্ৰটেকশ্যন বুলিবলৈ নাই ইয়াত, বাট গ্ৰিপিং দিয়া আছে, আৰু এইটো প্লাছ ৱাটাৰপ্ৰুফ হয়। আৰু ইয়াৰ প্ৰাইচ শুনিলে আপোনালোকে হাঁহি উঠিব। এইযোৰ মই বিশালৰ পৰা কিনিছিলোঁ অনলি 49 নে 39 ৰুপিজত, বাট এইটো বহুত ভাল কোৱালিটি গ্ল'ভছ হয়। ইয়াত আপোনাৰ ৱাটাৰো নোসোমায় আৰু কোনো ঠাণ্ডাও নালাগে এইযোৰ পিন্ধিলে। মই যেতিয়া টাৱাং গৈছিলোঁ এইযোৰ মই মাজে মাজে ইউজ কৰিছিলোঁ। আৰু ইয়াত ভিতৰত পূৰা ফ'ম দিয়া আছে, আৰু ফ'মটোৱে আপোনালোকে পূৰা ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰে। আৰু যিটো বাহিৰত যিটো লেডাৰ কটিং দিয়া আছে, লেডাৰ কটিংটো আপোনালোকক উইণ্টাৰৰ মানে যিটো উইণ্ডৰ পৰা প্ৰটেক্ট কৰে। এইটো হৈছে ছেকেণ্ড টাইপ অফ গ্ল'ভছ হৈছে হাই কোৱালিটি মানে ভাল ব্ৰেণ্ডৰ গ্ল'ভছ। আৰু সেই গ্ল'ভছযোৰ হৈছে BBGয়ে মই প্ৰডাক্ট আপোনালোকক দেখুৱাই আছোঁ এতিয়ালৈকে। প্ৰথম দেখুৱালোঁ জেকেট, ছেকেণ্ড দেখুৱালোঁ আপোনালোকক পেণ্ট, আৰু থাৰ্ড দেখুৱাইছোঁ আপোনালোকক BBG গ্ল'ভছ। এইযোৰ হাই কোৱালিটি এণ্ড ভাল অলপ কষ্টলি গ্ল'ভছ হয়। ইয়াৰ প্ৰাইচ প্ৰায় 3500 মান হৈ যায় এৰাউণ্ড। এইযোৰ আপোনালোকে যেতিয়া এইযোৰ হয় BBG ট'ৰাৰ গ্ল'ভছ, যেতিয়া আপোনালোকে ৰাইডিং কৰিব বা লং ৰাইড কৰিব এইযোৰ আপোনালোকৰ কাৰণে বেষ্ট হ'ব। মানে A to Z ক'বলৈ গ'লে বেষ্টেই হ'ব, গোটেইকেইযোৰতকৈ চবচে বেষ্ট কোৱালিটি এইযোৰে হ'ব। ফুল প্ৰটেক্টেবল আছে, নাকাল প্ৰটেক্ট আছে, আপোনালোকৰ ফিংগাৰ প্ৰটেক্ট আছে, আপোনালোকৰ ছাইড প্ৰটেক্ট আছে, পূৰা ফুল প্ৰটেকশ্যন ইয়াত দিয়া আছে। আৰু এইযোৰ পিন্ধিলে আপোনালোকৰ যদি পৰেও কোনো আপোনালোকৰ হাতত হাৰ্ম নহয়। চ' এইযোৰ আপোনালোকে কিনিব পাৰে ফ্লিপকাৰ্টত বা আমাজনকৈ কিনিব পাৰে। ডেছক্ৰিপশ্যনত মই ইয়াত লিংক দি দিম। বহুত হাই কোৱালিটি আৰু ভাল লেডাৰৰ গ্ল'ভছ হয়। আৰু ইয়াত উইণ্ড প্ৰুফ, ৱাটাৰ প্ৰুফ এণ্ড ষ্টৰ্ম প্ৰুফ গোটেইকেইটা প্ৰুফে ইয়াত দিয়া আছে। আৰু ফুল্লি ৱাটাৰ প্ৰুফ বুলি কোৱা মানে কোম্পেনীয়ে ডিক্লেয়াৰ কৰিছে। চ' আপোনালোকে বাই কৰিব পাৰে BBGৰ নিজৰ ষ্ট'ৰত গৈও, আৰু আমাজন বা ফ্লিপকাৰ্টত চাৰ্চ কৰি বাই কৰিব পাৰে। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, বাই কৰি ল'ব। চ' গাইজ, যদি আপোনালোকে ৰাইডিং পেণ্টত পইচা ইনভেষ্ট কৰিব নিবিচাৰে বা আপোনালোকৰ পইচা শ্বৰ্ট হৈছে ৰাইডিং পেণ্ট কিনিবৰ কাৰণে, তাৰ কাৰণে এটা যোগাৰ আছে, দেশী যোগাৰ বুলি ক'লেও নহয়। আপোনালোকে 1000 বা 1500 টকাৰ ভিতৰতে আপোনালোকৰ গোটেই আপোনালোকৰ যিটো ৰাইডিং পেণ্টৰ ছেফটি, সেই ছেফটিটো পাই যাব। তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ নি গাৰ্ডছ বাই কৰিব পাৰে। এইটো আপোনালোকৰ 1100 মান লৈছিলে হয়তো, মই পাহৰিলোঁ আৰু প্ৰাইচটো কিমান আছিলে। মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ। এইটো প্ৰ' বাইকাৰ্ছৰে হয়, প্ৰ' বাইকাৰ্ছৰ নি গাৰ্ডছ হয়। আৰু ইয়াত পূৰা এইটো ষ্টীল দিয়া আছে, পূৰা ষ্টীল দিয়া আছে। ইয়াত দুটা বল্টোও আছে দিয়া। আৰু এইটো আপোনালোকক নি গাৰ্ডছ নিত পিন্ধিব পাৰে, এইদৰে পিন্ধিব পাৰে। ইয়াত 4টা গাৰ্ড দিয়া আছে, 2টা বক্স নিৰ কাৰণে আৰু 2টা
হাতৰ কাৰণে গাৰ্ড দিয়া আছে। চ' এইটো যদি আপোনালোকে পিন্ধিব, যদিও আপোনালোকে বাই চান্স পৰি যায়, এইটো আপোনাৰ বহুত দূৰলৈকে আপোনালোকে প্ৰটেক্ট কৰিব পাৰে। বাট ইমানো প্ৰটেক্ট নকৰে যে যিটো আপোনাৰ ৰাইডিং পেণ্টৰ কাম নিদিয়ে। এইটো ৰাইডিং পেণ্টৰ আপোনাৰ কষ্ট পৰিব 8,000 to 9,000, বা এইটো কষ্ট পৰিব 1,100, আৰু সেইটোৱে কাম দিব 1,100হে কাম দিব। চ' আপোনালোকে মই ৰিকমেণ্ড নকৰোঁ, বা ৰিকমেণ্ড কৰোঁ যিখিনি শ্বৰ্ট ৰাইডাৰ যিখিনি মানে শ্বৰ্ট ডিষ্টেঞ্চৰ ৰাইডাৰ সেইখিনি এনেকুৱাখিনি পিন্ধিব পাৰে, য'ত নেকি বেছি ভিৰ ভাৰ কাম নাই বা পাহাৰীয়া এৰিয়াত নাযায়, সেইখিনি এনেকুৱা ধৰণৰখিনি পিন্ধিব পাৰে। আৰু যিখিনি পাহাৰীয়া এৰিয়াত বা লাডাখ টাইপৰ বা স্পিটি জেগাত যায়, তাৰ কাৰণে মই ৰিকমেণ্ড কৰিম ৰাইডিং পেণ্ট। চ' আপোনালোকে গোটেইখিনি বস্তুৰ লিংকে ডেছক্ৰিপশ্যনত দি দিম, যে আপোনালোকে কিনিব বিচাৰিছে মোৰ ডেছক্ৰিপশ্যনত গৈ এই বস্তুখিনি বাই কৰিব পাৰে। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মই যিমান পাৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। প্ৰথম দেখুৱালোঁ আপোনালোকক হেলমেট, তাৰপৰা দেখুৱালোঁ শ্বু দেখুৱালোঁ, জেকেট দেখুৱালোঁ, দেন আপোনালোকৰ ৰাইডিং পেণ্ট দেখুৱালোঁ, গ্ল'ভছ দেখুৱালোঁ, এণ্ড নি গাৰ্ডছ দেখুৱালোঁ। 6টা বস্তুৱে কম্পালচৰি হয় ৰাইডাৰৰ কাৰণে। এই 6টা বস্তু যদি আপোনালোকৰ ওচৰত আছে, দেন কোনো টেনশ্যন ল'ব নালাগে, বিন্দাছ বাইক ৰাইডিং চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে, মোৰ চেনেলটো গ্ৰ'থ নহ'ব, আৰু যদি গ্ৰ'থ নহয়, মই আপোনালোকৰ ছাপোৰ্ট কেনেকৈ পাম? যদি আপোনালোকে ছাপোৰ্ট কৰক, আৰু ভাল ভাল ভিডিঅ' এনেদৰে সদায় মই দি থাকিব পাৰিম আপোনালোকক। আৰু যিখিনি ভিডিঅ' মই আপোনালোকক লগত শ্বেয়াৰ কৰিম, সেই ভিডিঅ'খিনি হয়তো আপোনালোকৰ কাৰণে উপযোগী হ'ব পাৰে, নহ'ব পাৰে। যদি উপযোগী হয়, দেন মোক কমেণ্ট কৰি জনাব যে কিহৰ কাৰণে উপযোগী হৈছে, আৰু যদি কিবা পইণ্টত বেয়া পাইছে, সেইখিনিও ক'ব যে কিয় বেয়া পাইছে, তেতিয়া মই মানে মোৰ চেনেলটো আৰু মানে গ্ৰ'থ কৰিব পাৰিম। চ' আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত। জয় হিন্দ।